নমস্কাৰ বন্ধু বান্ধৱীসকল, মই দীপ আৰু এটা নতুন ভিডিঅ'লৈ আহিলোঁ। এই ছিজনটো বিয়া 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 অকল বিয়া। মোৰ ঘৰৰ ওচৰৰে ভণ্টি বন্দিতা, তাইৰ বিয়া খাব গ'লোঁ আৰু এই ফটোখনত যিটো চাৰ্কেল দিয়া আছে বন্দিতা, তাই আজি বহুত ডাঙৰ হ'ল, তাই বিয়া হ'ল আৰু দৰা হ'ল আপোনাৰ কেৰেলা। আৰু আমি এনেকৈ গ'লোঁ, মোৰ পৰিয়ালটো লৈ গ'লোঁ। মানে ধুনীয়া পৰিৱেশ আৰু আপোনাৰ বিয়াত আপোনাৰ বাউন্সাৰ ৰাখি থৈ দিছে। ৰাখি থোৱা কাৰণটো হ'ল আপোনাৰ বিয়াখনত ইউটিউবাৰ 70% আমাৰ অসমৰ ইউটিউবাৰবিলাক আহিছে, সেইকাৰণে বাউন্সাৰ ৰাখি থৈ দিছে। আৰু এইখন বিয়াৰ এনেকৈ ভিতৰত সোমালোঁ, জান পূৰা গৈছে আগত। সি ভিডিঅ' কৰা দেখি সি পটাপট গৈছে, কাৰণ ভিডিঅ' কৰিলে লাজ পায়। আৰু এনেকৈ বিয়াখনত সোমাই প্ৰথম লগ পালোঁ সুৰুজ, ইউটিউবাৰে হয়, দাদেক সুৰুজ, তাক লগ পালোঁ। আৰু আমি এনেকৈ ভিতৰত সোমাই গ'লোঁ আৰু ভিতৰত চাওকচোন কি ধুনীয়া পৰিৱেশ, ভাল লাগিছে বিয়াখনত গৈ। মানে ডেক'ৰেশ্যন ধুনীয়া, ভাল ডেক'ৰেশ্যন কৰিছে। আৰু আপোনাৰ যিটো অ'পেন হ'ল, অলপ ঠাণ্ডা লাগিছে এনেকুৱাই। ডিম্পু আৰু ইয়াৰ দৰা কইনা, ডিম্পুকো দেখা পালোঁ। আৰু দৰা কইনা, দৰাটো কেৰেলা আৰু বন্দিতা। আৰু এনেকৈ আপোনাৰ মানুহবিলাক চব বহিছে, চিনাকি মানুহো আছে, আমাৰ ঘৰৰ ওচৰৰ মানুহ আছে আৰু প্ৰায় ইউটিউবাৰবিলাক আহিছে আৰু ভাল লাগিছে। আৰু বিয়াখনত গৈ খুৰীৰ, আমাৰ পাঠকনী খুৰী বুলি মাতোঁ আমি, পাঠকনী খুৰী, যিখিনি আমাক মৰম আদৰ দিলে, বহুত ভাল লাগিলে। আৰু এনেকৈ চাওকচোন ধুনীয়া, মানে ষ্টেজত গান গাই আছে। আৰু এই গানৰ মাজেৰে মানে কেমেৰা ঘূৰাই থাকোঁতে দিয়াক দেখা পালোঁ, দিয়াই ভিডিঅ' কৰি আছে। আৰু দিয়া, ভণ্টি আৰু ইহঁত দুটাই বহি আছে, চোফাত বহি আছে। ভাল লাগিছে বিয়াখন। আৰু দৰা কইনাও ধুনীয়া কৰি মাত দিছে। আৰু খোৱা বস্তু চাওকচোন, পিঠা লাড়ু, আজিকালি নতুন এটা নিয়ম হৈছে, পিঠা লাড়ু থাকিবই। এটা ভাল লাগিছে, আমাৰ অসমীয়া সমাজৰ যিটো পিঠা লাড়ু, সেইটো দিয়াৰ কাৰণে বহুতেই ভাল লাগে। আৰু এনেকৈ আপোনাৰ জুচ, ককটেইল, আপোনাৰ জুচ দিছে। এনেকৈ আপোনাৰ চিকেন পকৰা, ফিছ পকৰা, তাৰপাছত আপোনাৰ পনীৰ পকৰা, তাৰপিছত এনেকৈ আপোনাৰ চাহ, তন্দুৰী চাহ, তাৰপাছত আপোনাৰ এইটো কি কয়, কুল্লাৰ বালি টি বুলি যে কয়, আপোনাৰ কাপত যে দিয়ে, মাটিৰ কাপত, সেইটো চাহ, ফুচকা, তাৰপাছত আপোনাৰ চাউথ ইণ্ডিয়ান ডিছ আছে, আপোনাৰ চাউথ ইণ্ডিয়ান ডিছ, আপোনাৰ ডোচা, মচলা ডোচা, প্লেইন ডোচা, তাৰপাছত আপোনাৰ ইপিনে ইডলি, এনেকৈ বহুত খোৱা বস্তু। মই গোটেইখিনি ভিডিঅ' কৰা নাই, কাৰণ কিয় মোৰ আপোনাৰ জ্বৰ উঠি আছিলে, মই টেবলেট খাই গৈছোঁ, নগ'লে বেয়া পাব খুৰী আৰু ভাইটি ভণ্টি, বেয়া পাব কাৰণে মই গ'লোঁ বিয়াখনত। আৰু ডেক'ৰেশ্যন মানে একদম ক'ব নালাগে আৰু, ডেক'ৰেশ্যন ইমান ধুনীয়া ডেক'ৰেশ্যন কৰিছে। আপোনাৰ যিবিলাক ষ্টাৰ্টাৰ, আপোনাৰ ফাৰ্ষ্ট চালাডৰ যিখন আৰম্ভণিত চাওকচোন, চালাড বহুত ধৰণৰ, বহুত ৰকমৰ বস্তু আছে। ভাল লাগিল। গোটেইখিনি ভিডিঅ' কৰা নাই, কাৰণ মোৰ আপোনাৰ গাটোও বেয়া হৈ আছিলে, সেইকাৰণে। আৰু এইবিলাক উঠাই থাকোঁতে সিপিনে দিয়াক দেখিলোঁ, দিয়াক দেখি কেনে মই ভিডিঅ'টো আপোনাৰ বন্ধ কৰি, স্কিপ কৰি আপোনাৰ গ'লোঁ। আপোনাৰ দিয়া ডেন্স কৰি থকা দেখা পায়, দিয়াৰ ওচৰত গ'লোঁ আৰু এনেকৈ গান গাই আছে আৰু দিয়াই নাচি আছে। ভিডিঅ'টো চাওকচোন। আৰু এনেকৈ দিয়াই নাচি থকা সময়তে মই দিয়াক মাতি ক'লোঁ, দিয়া
পাঠকনি খুৰীক মাতি আনা আৰু খুৰীক ডেন্স কৰিব দিয়া আৰু দিয়াই মাতি আনিলে এয়া চাওকচোন খুৰীৰ লগত ডেন্স মাক বাপেকক কি লাগে ল'ৰা ছোৱালী ভাল হ'লে তাৰে নিচিনা পুৰস্কাৰ আৰু বেলেগ মাক বাপেকক নালাগে আৰু আজি পাঠক খুৰী যেনেকৈ ফূৰ্তি কৰিছে খুৰা থাকিলে এই ফূৰ্তিটো দুগুণ হ'ল হয় পাঠক খুৰা থাকিলেও ফূৰ্তিটো দুগুণ হ'ল হয় আৰু বন্দিতা তোমাৰ বিবাহিত যুগ্ম জীৱন সুখীময় হওক তোমাৰ দাদা হিচাপে আশীৰ্বাদ থাকিল এইখিনি কৈ মোৰ ভিডিঅ'টো সামৰিলোঁ ধন্যবাদ